জয় জুবিন দা পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই আকৌ সোণাপুৰলৈ বুলি যাত্ৰা কৰিছোঁ। মানে মোৰ আগতে গৈছোঁ, বহুবাৰ গৈছোঁ, কিন্তু আজি আকৌ মই গৈছোঁ কাৰণ মোৰ আজি ঘৰৰ পৰা মা আহা আৰু মোৰ ঘৰৰ পৰিয়াল সকলোবোৰ আহি আছে, আমাৰ গাঁৱৰ মানুহবিলাকো আহিছে। ত' তাৰ কাৰণে আজি আকৌ যাব খুজিছোঁ। আৰু এতিয়া মই খানাপাৰাত গাড়ী উঠিম, গাড়ীখন আহি আছে। চ' খানাপাৰাত মই গাড়ী উঠিম। ত' ইয়াতে মই গাড়ীখন ৰখিম, বাছ লৈ আহিছে। চ' আপোনালোকক মই অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম মোৰ ভিডিঅ'টোৰ জৰিয়তে জুবিন দাৰ ক্ষেত্ৰখন কেনেকুৱা হৈ আছে। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এনেকৈ ব্ৰিজৰ ওপৰত ৰখি আছোঁ আৰু গাড়ীখন আহি আছে বোলে, লখৰা পাইছে। ত' এনেকৈ মই ৰখি আছোঁ খানাপাৰা ব্ৰিজৰ ওপৰতে। আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখুৱাই যাম মোৰ ভিডিঅ'ত। বহু সময় অপেক্ষাৰ পিছত ফাইনেলি বাছখন আহি পালে আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ জুবিন দাৰ ক্ষেত্ৰলৈ। আৰু এইবিলাক আমাৰ গাঁৱৰ মানুহ আৰু লগতে মোৰ ঘৰৰ পৰিয়ালো আছে, মোৰ মা, ভণ্টি, ভাগিন সকলোখিনি আছে আৰু মোৰ অৰ্ধাংগিনীও আছে। মানে মই বিয়া হোৱা নাই, কিন্তু যাক মই বিয়া কৰাম। চ' আমাৰ ফাইনেল হৈয়ে গৈছে। চ' তেখেতো আজি আহিছে আমাৰ লগত আৰু আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু কিছু সময়ৰ পিছতে আমি জুবিন দাৰ ক্ষেত্ৰত পামগৈ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰিম। ফাইনেলি আমি ভগৱানৰ ওচৰত পালোঁহি আৰু মই অকণমান আপোনালোকক পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু আপোনালোকে যোনে য'ৰ পৰা চাই আছে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে #JusticeForJubin Garg লিখিব কমেণ্টত, যাতে দাদাই সোনকালে ন্যায় পায়। আৰু আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব, সদায় প্ৰাৰ্থনা কৰিব, সদায় চাকি জ্বলাব, যাতে দাদাই সোনকালে ন্যায় পায়। আমাক ন্যায় লাগে। আৰু মই আপোনালোকক অকণমান পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি মোৰ পৰিয়ালটোক লৈ আহিছোঁ আৰু আহি থাকিম, যেতিয়াই মন যায় তেতিয়াই আহিম দাদাৰ ওচৰলৈ। আৰু ইয়াতে আহিলে দাদাক বিচাৰি পাওঁ আৰু সঁচাকৈয়ে আজি আকৌ বিচাৰি আহিছোঁ দাদাক। আৰু আপোনালোককো মই অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব, যাতে দাদাই সোনকালে ন্যায় পায়।